নমস্কাৰ দেই সকলোকে কি খবৰ ভালনে আপোনালোকৰ সকলোৰে মোৰ বাৰু ভালেই ভাল মানে কেইদিনমান আগতেতো বসন্ত ওলাইছিলে সবেই জানে এতিয়া দুপৰীয়া ভাত বনাই আছো ৰব তাৰ মাজতে কথা কেইটামান পাতিম বুলিহে মই ভিডিওটো অন কৰিছো বসন্ত ওলাইছিলে গোটে মুখৰ দাগ চাগ ওলাই অৱস্থা নাই দেখিছেনে নাই গোটেই মুখত অৱস্থা নাইকিয়া হৈ আছে পটল গুচাই আছো আৰু আজি বনাম মানে কি আৰু অকনমান আৰু বুটৰ মানে কাবুলি বুটৰ ঘুগনি বনাম এই আদা নহৰু গুচাই আছো এই আদা নহৰু দুপৰীয়া সাজৰ কাৰণে দেই আমাৰ দুপৰীয়া সাজটো দেৰিয়ে হৈ যায়গে দেৰি হয় মানে লৰা স্কুলৰ পৰা আহা দেৰি যে আৰু সি আহিয়ে ঠাণ্ডা ভাত খাবলৈ টান পাব ন সেইকাৰণে দুপৰীয়াই বনাও ৰাতিপুৱাই আৰু ৰাতি আমাৰ মানে থৈ দিয়া অভ্যাস নাই লগে লগে ৰান্ধি খোৱা হয় আমাৰ যি বনাও মানে লগতে বনাই খোৱা হয় আৰু আহি পাব হৈছে কাৰণ ৰাতিপুৱাই দিছে ন স্কুল গৰমৰ কাৰণে ধুমাধুম বনাই আছো ভাবিলো আপোনালোকৰ লগত অকনমান কথা পাতো ভিডিওটো আৰম্ভ কৰো সেই বুলিয়ে অন কৰিছো পটলখিনি আগে ভাজি লওঁ এই নিমখ হালধি সানি লৈছো মই আগতেকে নিমখ হালধি এনেকে সানি লওঁ পটল ভাজিলে তাৰপিছত হেতু কেৰাহীতে সহজ উপায় আৰু মানে সেই কেৰাহীটো ধুবলগীয়াটো নহব তেল অলপ থাকি যাব তাতে মই ঘুগনিখিনি বনাই দিম সেইকাৰণে এইটো কেৰাহীতে মানে পটলখিনি ভাজি লওঁ আপোনালোকক অকণ দেখাই দিম মোৰ এইফালেও পোহৰ আহি আছে দেখিছেনে বাৰু এইটো চাইড মানে সেইটো চাইড দেখিছে ন আমাৰ ঘৰৰ অৱস্থা সেইটো চাইডেও পোহৰ আহি আছে আৰু এইটো মোৰ মূৰৰ ওপৰত এটা পোহৰ দেখি আছে এইটো লাইট হয় এইটো লাইট মই লাইট নজ্বলালে মানে আমাৰ ৰুমটো অকণমান আন্ধাৰ নিচিনাও হৈ থাকে আৰু যিকোন অকণ ফাকে দি মানে এইফালে সূৰ্যটো ইটো চাইডে গুচি গৈছে ন এতিয়া অকণমান সময়ো হৈছে সেইকাৰণে এইফালে পোহৰটো কিবা চকুত ধৰি আছে বাৰে বাৰে ইয়াত দেখিছেনে বাৰু চকুত কেনেকৈ ধৰি আছে ভিডিঅ'টো এইফালে দিব লাগে দিছোঁ এইফালে এইটো মোৰ কেৰাহীটো তেলখিনি গৰম হৈ আছে লৈছে আজি দুপৰীয়া সাজৰ কাৰণে এনেকেই থৈ দিম আৰু যেনে তেনে সৰু সৰাকৈ অকণমান চব্জি আৰু ঘুগনি অকণ হ'লে আৰু চাটনি অকণ বা আচাৰ অকণ হ'লে আমাৰ দুটা মানুহৰ হৈ যায় আৰু দুটা মানে কি ল'ৰাটোতো মইহে বা কেতিয়াবা লৈও যায় ল'ৰাটো যেতিয়া আবেলি টিউশ্যন থাকে তাৰ হাতত দি পঠিয়াওঁ আজিতো ৰাতিপুৱা সি 5:30 ওলাই গৈছে কাৰণ 6টাৰ পৰা টিউশ্যন হয় আৰু সি আহি পাই পেলাই ইমান কষ্ট কৰি আহে ন স্কুল কৰি আকৌ ইমান সময়ৰ পিছত আহি পেলাই পাবহি আকৌ তাক ভাত দি পেলাই পঠিয়াবলৈ মানে টানো লাগে অকণমান সি ৰেষ্ট বিচাৰে সেইকাৰণে বাপেকলৈ আজি ভাত নিদিওঁ মানে আমি দুটাহে বনাই কৰি যেনে তেনে খাওঁ আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু যিসকলে পেজত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবত চাই থকা সকলোকো কৈছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই হৈ গ'লহি আৰু ভাত মোৰ অকণমান বাকী আছে দেই গাইজ আপোনালোকে চাই থাকিব আৰু মই খাই থাকিম মই যে কিবা কিবি কৈ চিঞৰি পাখৰি থাকোঁ মোৰ ল'ৰাৰো খং উঠে মানুহটোও খং উঠে মই যে গান চান গাই কৰি চিঞৰি পাখৰি ভাতকেইটা বনাই থাকোঁ আৰু তেনেকৈ নাথাকে আৰু থাকিম কেনেকৈ ন মই এনেকৈয়ে থাকোঁ আধা পাগল টাইপ মই এতিয়া সেইটো কেৰাহীত অলপমান তেল আছে তাতে মই ঘুগনিকণ বনাই ল'ম আৰু চাওক এইখিনি দেখিছেনে বাৰু এইখিনি মছলাখিনি এতিয়া মই পিঁয়াজখিনি মই ভাজি আছোঁ এই মছলাখিনি মানে মছলা ইয়াতে জালুক জিৰা মই চব পিচি দিছোঁ ইয়াতে আদা নহৰু আৰু হালধি আৰু জলকীয়া গুড়া গোটেইখিনি মিলাই থোৱা হৈ আছে এইখিনি অকণমান ভাজি ল'ম এতিয়া পিঁয়াজখিনিৰ লগতে দয়া কৰা দয়া এতিয়া চাব দেই এইখন মই চেকনি হাতা লৈ এনেকৈ চেকি চেকি
বইল কৰি থোৱা বুটখিনি মই ইয়াতে দি দিছোঁ। এইখিনি অলপমান ভাজা হৈ গ'ল আৰু ইমান বেছি মই মেহনত কৰি বস্তু বনাই নাথাকোঁ আৰু যেনেকৈ বনাওঁ কিন্তু বস্তুখিনি টেষ্টিয়ে হয় খাবলৈ দেই। এই দেখিছেনে এটা আলু দি দিছিলোঁ, এইখিনি মই ভাজি দিম এতিয়া অলপ সময় মছলাখিনিৰ লগতে ধুনীয়াকৈ ভাজি দিম। অকণমান ঢাকনা মাৰি থৈ দিম ভাজি পেলাই। চাই থাকিব ভিডিঅ'টো শেষলৈকে, ভাল লাগিলে। আগতেও কৈছোঁ টাইমটো আহিছে, আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবচোন দেই। এবাৰ মানে কৰি দিবচোন, যিসকলে চাইছে ছাবস্ক্ৰাইব কৰি দি দিব আৰু আহিবলগীয়া ভাল ভাল ভিডিঅ'বোৰ আপোনালোকে পাবৰ কাৰণে বেল আইকনটো অকণমান দবাই দিব, চাই থাকিব। এতিয়া চাওক মই এইখিনি অকণমান লৰাই দিম আৰু লৰাই পেলাই ঢাকি পেলাই থৈ দিম। এইখিনি গোটেইখিনি মছলাৰ লগত মিলি যাব। এতিয়া অকণমান সময় ঢাকি পেলাই থৈ দিম। হৈ গ'ল। এতিয়া মই গেছটো অকণমান চিমত ৰাখি, ইমান বেছিও চিমত নাৰাখোঁ, অকণমান আৰু ৰাখি পেলাই মই এতিয়া ঢাকনখনৰে ধুনীয়াকৈ ঢাকি দিম। এয়া ল'ৰা আহি পায়ে গ'লহি, দেখিছেনে বাৰু? মোৰ ভাতেই হোৱা নাই, মনটো বেয়াও লাগি গৈছে। আৰু অহাৰ লগে লগেতো এনেও ভাত নাখায় ন, ভাত হৈয়ে যাব এতিয়া, বেছি সময় নাই আৰু সেইকাৰণে মোৰ টেনশ্যনো নাই। মোৰ ঘুগনি হৈ গ'ল, এয়া চাওক ধুনীয়াকৈ হৈ গ'ল ঘুগনিখিনি। কালাৰ দেখিছেনে নাই কেনেকুৱা ধুনীয়া হৈছে। এতিয়া খাবলৈ আছে বাকী খামগৈ। ইমান বেছি গৰম লাগিছে, চুলিখিনি চেম্পু কৰি দিছিলোঁ, একদম গৰমত থাকিব পৰা নাই। ফেনৰ তলত অলপ সময় ৰখি চুলিখিনি আঁচুৰি পেলাই ধুনীয়াকৈ বান্ধি আহিছোঁ। মুখখনো ধুই আহিলোঁ, কাপোৰ চাপোৰ ভিজি গ'ল। আৰু যিয়ে নহওক ভাতকেইটা ল'ৰাটোক দিওঁগৈ মানে ময়ো খাব লাগিব, কাৰণ অকলে খাবলৈ ভাল নালাগে ন, সেইকাৰণে তাৰ লগতে ময়ো খাই লওঁ। চব্জিখিনি হৈয়ে গ'ল। আৰু আজিলৈ আহোঁ, টাটা বাই বাই দেই সকলোকে। আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে। মই আকৌ কৈছোঁ আপোনালোকক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, যিসকলে চাই আছে আৰু যিসকলে ভাল পায় চাই আৰু ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায়। কিয় নকৰে সেইটোতো মই নাজানো ন, আৰু কৈ থাকিব। আৰু মোৰ মুখখন দেখিছেনে নাই, গোটেই দাগ চাগ হৈ অৱস্থা নাই। দাগখিনি আঁতৰাবলৈ চাগে আৰু কিমান দিন লাগিব ঠিক নাই। দেখিছেনে বাৰু মুখখন কি অৱস্থা হৈ গৈছে? বহুতে চাগে ভাবিছে মানে কি এনেই কৈ আছোঁ, কিন্তু মই ভিডিঅ'বোৰ দি আছোঁ যে ন, আগৰ ভিডিঅ'বিলাক দি আছোঁ। আৰু যেতিয়া মই সিদিনা যে দিছিলোঁ পকৰি খোৱা ভিডিঅ'টো, মানে কি কলডিলৰ ফুলৰ লগত যে বনাইছিলোঁ বৰটো, সেয়া ভিডিঅ' মই যোৱাকালি বনাইছোঁ, কিন্তু মই সেইটো ফিল্টাৰ লগাই মই নাইকিয়া কৰি দিছোঁ। আৰু এতিয়া চাওক মই আজি কিন্তু ফিল্টাৰ নিদিয়াকৈ মই ভিডিঅ' দিম। মুখৰ দাগ দেখিছে কিমান বেছি দাগ হৈ গৈছে, কি অৱস্থা নাইকিয়া হৈ গৈছে, গোটেই গাতে হৈছিলে মানে এনেকৈ। সেইকেইদিন যে কি কষ্টত আছিলোঁ, মানে মনত পৰিলে ভয় লাগি যায়। আৰু যি কি নহওক চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে। আজিলৈ ভাত খাবলৈ লৈছোঁ, সি মোক হুমুৱাই থাকিব ধৰিছে। কেনেকুৱা মানে কিয় এনেকৈ থাকো, মানে বেছি কৰ জোখৰ পৰা সঁচাই। কাৰেণ্টটো মানে থাকোঁতে এইটো ৰুমতে ভাত খাওঁ আমি, মানে আগফালৰ ৰুমত আছোঁ মই। পাকঘৰত ভাত খাব নোৱাৰোঁ, ইমান বেছি গৰম। তাতে ফেনো নাই আমাৰ, দুখনেই ফেন। এইটো ৰুমত আৰু খোৱা ৰুমত এটা, দুখন ফেন আছে মাত্ৰ, দুটা ৰুমত। পাকঘৰত বোলে AC লগাই থৈছে। মানুহ পাগলা হ'ব ইয়াৰ লগত। কি কি বনালো চাওক। এয়া কি বনালো মানে একো বনোৱা নাই, এইখিনি বনোৱা আৰু এইখিনি হৈছে জলকীয়া আচাৰ মই নিজে বনোৱা, আৰু এইখিনি গাজ টেঙা, আৰু এইখিনিও মই নিজে বনোৱা। মই কিন্তু এইবিলাক ভিডিঅ' দিয়া নহয়, মই বনায়ে থাকো কিবা কিবি। আৰু এতিয়া খাম আৰু দুপৰীয়া টাইমটো।